ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ ভিডিঅ'লৈ আপোনালোকৰ বহুত ৱেলকাম। আজি মই চুজি ৰেচিপি এটা আগবঢ়াবলৈ ওলাইছোঁ আপোনালোকৰ লগত। ব'লক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত মই 1 কাপ পৰিমাণ চুজি লৈ লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, এডোখৰ আদা কাটি লৈছোঁ আৰু 3-4টা শুকান জলকীয়া লৈ লৈছোঁ। তাৰপিছত গেছত মই টাৱাটো গৰম হ'বলৈ কাৰণে বহাই থৈছোঁ। টাৱাটো গৰম হোৱাৰ পাছত ইয়াত মই মিঠাতেল ঢালি দিছোঁ। 1 কাপ পৰিমাণ যিহেতু মই চুজি লৈছোঁ, সেইটো কাৰণে মই আন্দাজ কৰি তেলটো ঢালিছোঁ। আপোনালোকে আপোনালোকৰ আন্দাজত দি ল'ব। তাৰপিছত তেলটো গৰম হ'বলৈ কাৰণে দিছোঁ। তেলটো প্ৰায় গৰম হ'ল। তাৰপিছত আমি কাটি থোৱা পিঁয়াজ, আদা, জলকীয়া যিখিনি আছে আমাৰ চব তেলত ঢালি লৈ ভালকৈ এইখিনি লৰাই দিম। লৰাই থাকিব লাগিব, কাৰণ নহ'লে পিঁয়াজখিনি দেই গ'লে খাবলৈ তিতা এটা অনুভৱ হয়। সেইকাৰণে যিমানে পাৰে আপুনি মাজে মাজে লৰাই থাকিব, যে পিঁয়াজখিনি দেই যাবলৈ নিদিব। তাৰপিছত ল' ফ্লেমতে কৰি থাকিব, লৰাই থাকি মাজে মাজে লৰাই আপুনি পিঁয়াজটো যেতিয়া ৰঙা ভাপ এটা আহি এনেকৈ লৰাই থাকিব লাগিব পিঁয়াজখিনি দেই নোযোৱাকৈ। আৰু এটা কথা জানেনে, এইটো আপোনালোকে চুজি হয়তো বহুত ৰকমৰ খাইছে, মিঠা বৰফি বনাই, হালৱা বনাই, কিন্তু এইটো নিমখীয়া যিহেতু জ্বলা চুজি। এবাৰ বনাই ট্ৰাই কৰি চাব, আপোনালোকে নিশ্চয় ভাল পাব খাই। এতিয়া মোৰ পিঁয়াজখিনি এতিয়ালৈকে ৰঙা হোৱা নাই, মই আৰু অকণমান লৰাই লওঁ। তাৰপিছত আৰু মই নতুন ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে মোক আগবঢ়াই নি থাকিব। সেইটো পিঁয়াজখিনি অকণমান ৰঙাকৈ ভাজি ল'ব লাগিব। এইটো ষ্টাইলত খায়ো বহুত ভাল লাগে চুজিটো। এতিয়া পিঁয়াজখিনি হ'ল প্ৰায়ে। মই এতিয়া 1 কাপ মোৰ লোৱা চুজিটো মই তেলত ঢালি দিম। চুজিখিনি ঢলাৰ পাছত ভালকৈ অকণমান লৰাই আপোনাৰ সোৱাদ অনুসৰি ইয়াত আপুনি নিমখ দি ল'ব। মই সোৱাদ অনুসৰি মই নিমখটো দি দিছোঁ। তাৰপিছত ভালকৈ চুজিখিনি তেলৰ লগত মিক্স কৰি ল'ম, যেন ইয়াত গোটা বান্ধি নাযায়। ধুনীয়াকৈ লোৱাৰ পাছত গোটা বান্ধি গ'লে খাবলৈ যিহেতু ভাল নহ'ব, সেইটো কাৰণে আপোনালোকে পৰাপক্ষত লৰাই থাকিব। মই ইয়াত মগ এটাৰে পানী অকণমান লৈ লৈছোঁ আৰু মই হাতেৰে ইয়াত ছটিয়াই পানী অকণমান দিম। যিহেতু চুজিটো শুকান হ'লে খাবলৈ ইমান ভাল নালাগে। পানীটো দি দিলে অকণমান তেলতীয়া ভাৱ হয় আৰু চুজিটো ফুলে, সেইটো কাৰণে ভাল। আপোনাৰ আন্দাজত আপুনি পানীটো দি ল'ব, যেতিয়ালৈকে গোটা বান্ধিবলৈ নিদিব চুজিটো। পানীটো দি হ'লেও আপোনালোকে লৰাই থাকিব মাজে মাজে। মই আন্দাজ অনুসৰি মই দি লৈছোঁ পানীটো। তাৰপিছত মই লৰাই আছোঁ। প্ৰায় আমাৰ চুজিখিনি হ'লেই, মই হ'লেও ভালকৈ লৰাই আছোঁ। আপোনালোকেও দেখিবলৈ পাইছে, ঠিক তেনেদৰে লৰাই যাব। আৰু
মোৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে তেন্তে মোক ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকৰ আগলৈ আৰু কেনেকুৱা ভিডিঅ' লাগে। মই আপোনালোকক দেখুৱাবলৈ নিশ্চয় ট্ৰাই কৰিম। আৰু এতিয়া আমাৰ চুজিখিনি হৈ গ'ল। এতিয়া মই প্লেট এখনতে বাকি লৈছোঁ চুজিখিনি। তাৰপিছত এইখিনি গাখীৰ চাহৰ লগত খাই চাবচোন, বহুতেই ধুনীয়া লাগে খাবলৈ কাৰণে। তাৰপিছত মই বাকি লৈ এয়া গৰম গৰম চাহৰ লগত ব্ৰেকফাষ্ট হৈ যাব। খাবলৈও বহুত ধুনীয়া আৰু দেখাতো বহুত ধুনীয়া। এতিয়া আমাৰ গৰম গৰম চুজি ৰেডি। ব্ৰেকফাষ্ট কৰিবলৈ খুব ইজি ৰেচিপি। আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোক জনাব যে খাবলৈ কেনেকুৱা লাগিছে। গাখীৰ চাহৰ লগততো বহুতেই ধুনীয়া লাগে। আৰু এই লালমোহনটো যে দেখিবলৈ পাইছে, এইটো ঘৰতে বনোৱা। যদি ৰেচিপিটো লাগে তেন্তে মোক জনাব, মই ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এইটো মিঠা আলু দি বনোৱা হৈছে লালমোহনটো। থেংক ইউ।